নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমাৰ এই মোটামুটি ৰাতিপুৱাৰ এইখনত তাৰমানে এগ্ৰতি ভাইৰ ঘৰৰ বাহিৰৰ চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখাম বুলি ভাবিছোঁ। এখন সৰুকৈ বাগান এখন আছে, বাগানত কিবা অলপ সৰু সৰু গছৰ পুলি আছে, ফলৰ পুলি আছোঁ। আহকচোন আমি আগবাঢ়ি যাওঁ, এইবিলাক যিমান পাৰোঁ সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিবলৈ। আহক, সেইবিলাক দেখছি না, এইবিলাক ডালিমৰ গছ লাগব আৰু লাহে ধীৰে লাগবাৰ হ'ব আৰু মানে ধৰক দুই এটা ফুল চিলটো সৰি গৈছে। এই দেখছি না ডালিমৰো তাৰপাছত আপোনাৰ মধুৰিআম, সফিয়াম ডাল দেখা পাইছে না, সফিয়াম লগা নাই, লাগব আৰু মোটামুটি অহা বছৰ লাগব এইবিলাক। ধৰক আপোনালোকে চাওকচোন, নাৰ্চাৰীৰ পৰাই আনক, আনি পেলাই তাৰ গছৰ পুলি বা যিকোনো গছৰ পুলি ৰুব পাৰে। এই গছৰ পুলি ৰুই আপোনাৰ কি হ'ব, এটা সেউজীয়া পৰিৱেশ আৰু আপোনাৰ অক্সিজেনৰ পৰিমাণটো বাঢ়ি যাব। চেষ্টা কৰকচোন আপোনালোকে, আহকচোন আমি যাওঁ। এতিয়া একডাল গোল নেমু আছে, এইবিলাক গোল নেমু সেই লাগছি ৰ'ব, কিছু পৰিমাণে লাগছি, সিবাৰে বনি আছিল, সেই বনি মানে এইবাৰ প্ৰথম লাগছি তাৰমানে। চাওকচোন চাওক, এই লাগি আছে আপোনাৰ এই গোল নেমু। এটা সময়ত তাৰমানে গোল নেমুৰ জৰা 20 টকা, এই জৰা 20 টকাৰ গোল নেমু ধৰক, দেখছিলে আপোনাক। চাই লওকচোন একবাৰ, চাই লওক। তাৰপাছত আপুনি অলপ আৰু আগবাঢ়ি যাওঁ, যাই আপোনাৰ এইবিলাক আছে আপোনাৰ বকুল, এইবিলাক বকুল আপোনাৰ সৰু আছে, লাহে লাহে ডাঙৰ হ'ব ধৰিছে আৰু চাওকচোন এই বকুলৰ পুলি। এইবিলাক আছে আপোনাৰ শিলখাৰ, এই পেটৰ দৰৱ, শিলখাৰ গছ, শিলখাৰ গছ মোটামুটি আৰু অহা বছৰ লাগব আপোনাৰ শিলখাৰ গছ। আৰু যদি ৰুবচোন একদম ঘৰতে আপোনাৰ শিলখাৰ গছৰ মূল্যৱান গছ, তাৰমানে এইবিলাক আমাৰ শুকমা টেঙা বুলি কওঁ আমি, এইবিলাক শুকমা টেঙাৰ গছ কাতি মাহত খাই ভাল লাগে। ছেপ্টেম্বৰ মাহৰ পৰা পায় মোটামুটি শুকমাৰ গছৰ পুলি। মোটামুটি ধৰক ই ডাঙৰ হৈ আহিছে, মোটামুটি 2 বছৰ পাছত লগা আৰম্ভ কৰিব লাগে দেখোঁ। চাওকচোন শুকমা টেঙা। এইবাৰ আহকচোন আমি ফুলক লাগি যাওঁ, ফুলৰ গেন্দে ফুলক লাগি যাওঁ। এই গেন্দে ফুলৰ কইঠা গজা দিছোঁ আপোনাক, কইঠাও ইমান নগজে, ইমান গেন্দে ফুলি আপোনাৰ। চাওকচোন এই গেন্দে ফুলি, চব গেন্দে ফুলি ওলা, গেন্দে ফুলি এই চাওক। চাই লওক, গেন্দে ফুল বিক্ৰী কৰি ধুনীয়া পাব যাব কিজানি। ইমান আপোনাৰ পুলি হৈছে, মোটামুটি ধৰক অক্টোবৰ মাহৰ পৰা এই ফুলা আৰম্ভ কৰিব বাৰু। পাছত ভিডিঅ'টো দেখাম বাৰু ফুলাৰ সময়ত। লওকচোন আমি এটা বেলেগ পৰ্যায়ক লৈ যাওঁ। এই দেখা পাইছে না, এইটো গছত কি কয় আপোনাৰ, মোটামুটি আমাৰ হেৰিত কোকৰাজ বাঁহ বুলি কয়। কিবা যদি নাম আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, কোকৰাজ বাঁহ বুলি কয় এইটো। তাৰপাছত আমি অলপ আগবাঢ়ি আহকচোন, আপোনাৰ দুটামান গছৰ পুলি দেখাওঁ। অনুমান কৰিব পাৰে না, সৰল গছ হ'ব পাৰে কিজানি। এইবিলাক আচলতে বহুত সহজ, মোটামুটি সৰল গছে হ'ব পাৰে এইবিলাক। চাওকচোন আপোনালোকে, এইবিলাক সৰল গছ নহয়, ধাৰণাই কৰিছোঁ হ'ব লাগে এইবিলাক সৰল গছ। এইবিলাক আজি আপোনাৰ শৰতৰ সুবাস, শেৱালি, সি সৰু হ'ব পাৰে, বহুত ফুলে তাৰমানে। মোটামুটি ধৰক আপোনাৰ শৰতৰ আগমন, ফুলবাৰ হ'ব আৰু মোটামুটি ছেপ্টেম্বৰ শেষৰ পৰা এই ফুলব, বহুত ফুলে শেৱালি ফুলবিলাক। যদি মানে চাপৰ হয় কিন্তু বহুত ফুলে। বলক আমি এতিয়া যাওঁ, অলপ পাছৰ পিনেনো কি আছে আমি দেখাব চেষ্টা কৰিম। আহক, লোকেল মধুৰিআম এই ঘৰত চবৰে থাকেই, আপোনাৰ ফ্ৰেমটো চব লাগি আছে। চৰেও খাইছে, চৰে খাই আপোনাৰ নহৈছে আপোনাৰ মোটামুটি। চাওকচোন দুই এটা পকি আছে আপোনাৰ, আহকচোন
কিমান কৰোঁ দেখাব চেষ্টা কৰোঁ আপোনালোক এইটো লাগি আছে মধুৰিআম এইটো মধুৰিআম তাৰপিছত আহক আপোনাৰ আমলখি এইবিলাক দেখা পাইছে এইবিলাক আপোনাৰ ৰঙা উফৰাম সেই ৰঙা উফৰাম আপোনাৰ আমাৰ অঞ্চলত মৰে আছে আম পাওঁ আপোনালোক কমন কৰিবচোন আপোনাৰ ঘৰত আছে নে নাই এই ৰঙা উফৰাম নাপাই দিব একদম দেখছি না ডাল ভৰি লাগি আছে এই চাই লওক নাখাবে আপুনি খাই চাবচোন বা যদি পায়ে খাব বাজাৰৰ পৰা কিনি পেলাই মস্ত বহুত মিঠা আৰু মানে চাওকচোন চব লাগি আছে ৰঙা উফৰাম এই আপেল হাতে পাই দিয়ক দেখাই গৈছে ৰঙা উফৰাম এই চাওক কিমান ডাঙৰ হয় বহুত ডাঙৰ হয় এইবিলাক ৰঙা উফৰাম এইটো গৌৰৱৰ বিষয় কাৰণ মোৰ ঘৰতে এইবিলাক গাছ আছে ক'তো নাপায় আপুনি এইবিলাক চব দেশী সেই দেশী উফৰাম চবৰে ঘৰত আছে ধৰক পায় তথাপি কিন্তু বহুত মিঠা সৰুতে পেলা পকে তাৰমানে দেখছি বহুত লাগিলে কিন্তু চৰে খালা চৰৱে খাই কি আপোনাৰ আধা খায় আধা নাখায় চৰৱে উপায় নাই চৰৱেতো খাব লাগিল জীয়াই থাকিব লাগিল কিন্তু সেই তাৰমানে খা যদি কটাই খা এই চাওক কটাই চিঙো চৰৱে খায় আমিও খাওঁ মোটামুটি এইবিলাক দেশী উফৰাম কাৰ ঘৰত আছে আপোনালোকে ক'বচোন কমেণ্ট কৰি জনাব আপোনালোকে গছৰ পুলি ৰুব পাৰে হে মধুৰিআমৰ পুলিও ৰুব পাৰে পৰিল হয় আপুনি যদি সেই পকা উফৰামৰ কিন্তু লাগি নাই ফল নাই তাৰ চিন্তনীয় বিষয় কি ধৰণৰ ফল নাই আপোনাক জনাবচোন কিবা তাৰ বিকল্প ৰাস্তা আছে নেকি মোক জনাব কি কৰিলে লাগিব তাৰমানে মানে ইয়াতে 5 বছৰ এইটো ফলে দিয়া নাই এতিয়ালৈকে একদিন এটা লাগছিল তাৰপিছত ফল নাই তাৰ বাৰু যি নেকি বাৰু সেইটো বাৰু থলোঁ আমি আমলখিৰ কথা আমি থৈ পেলাই আগবাঢ়ো অলপ এইবিলাক আপোনাৰ হৈছে জাম বলজাম এইবিলাক সনাই সৰু আছে মোটামুটি ধৰক আৰু লাগিব কেইবছৰমান কিজানি যি নহওক বাৰু জামৰ হেৰি পেলাই আপোনাৰ এই বগৰী কিন্তু যথেষ্ট লাগে বাপৰে ডাল ভৰি বগৰী লাগিব আপোনাৰ বহুত লাগিলে বগৰী ফুলিব মোটামুটি আপোনাৰ অক্টোবৰৰ পাছত অক্টোবৰৰ মাজৰ পৰাই ফুলিবই ফুলি পেলাই মোটামুটি ধৰক এই বিহুৰ পাছত আৰু খাবই পাৰোঁ মাঘ বিহুৰ পাছত খাবই পাৰোঁ অসংখ্য লাগে তাৰমানে এই বগৰী তাৰমানে সুন্দৰ সোৱাদ তাৰমানে টেঙা মিঠাৰ এটা সংমিশ্ৰণ